সাংবাদিক বন্ধুসকল, আপোনালোকক অভিনন্দন জনাইছোঁ। যোৱা কেইটামান দিনৰ আগতে আমি সংবাদমেল পাতি অনুসূচিত জাতি যুৱস্থ পৰিষদে কেইজনমান উচ্চপদস্থ ভুৱা অনুসূচিত জাতিৰ বিষয়াৰ বিৰুদ্ধে আমি তথ্য সহকাৰে প্ৰকাশ কৰিছোঁ। আজি পুনৰবাৰ পূৰ্বতে প্ৰকাশ কৰা লোক নিৰ্মাণ বিভাগৰ তেজপুৰ চাৰ্কুলৰ পথ চক্ৰৰ অধীক্ষক অভিযন্তা অজিত কুমাৰ মেধিৰ কথা ক'ব বিচাৰিছোঁ। আপোনালোকক প্ৰথমতে মই এই ফটোখনেই দেখুৱাই ল'ব বিচাৰিম। আপোনালোকে প্ৰকাশ কৰিছে, তথাপিতো মই পুনৰ এবাৰ এই ফটোখন আপোনালোকৰ আগত সন্মুখত দাঙি ধৰিলোঁ। এই ফটোখন বাৰম্বাৰ দাঙি ধৰাৰ কাৰণ এটা আছে। কাৰণটো হ'ল যে আমি ভুৱা অনুসূচিত জাতিৰ এই বিষয়াসকলৰ বিৰুদ্ধে বহু বছৰ ধৰি আমি আৰক্ষী বিভাগ, CID, অসম চৰকাৰ, সামাজিক ন্যায় বিভিন্ন বিভাগত আমি তথ্য পাতিসহ অভিযোগ দাখিল কৰোঁ, কিন্তু ফুটুকাৰ ফেনালৈ সকলো পৰিণত হয়। অৰ্থাৎ এনেকুৱা ২ নম্বৰী ধুৰন্ধৰ যিসকল অনুসূচিত জাতিৰ নামত সংৰক্ষিত পদ দখল কৰি আছে, ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰি তেওঁলোকে বছৰৰ পিছত বছৰ ধৰি চৰকাৰী টকা পইচা তেওঁলোকে খাই আছে, এইসকল ব্যক্তিগত ব্যৱস্থা নহয়। অৰ্থাৎ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত একাংশ চৰকাৰী উচ্চপদস্থ বিষয়া, আৰক্ষী বিষয়া, CID বিষয়াই এনেকুৱা এই অজিত মেধিৰ দৰে ব্যক্তিসকলৰ ৰক্ষণাবেক্ষণ দি থাকে। এই অজিত মেধি আচলতে মই দেখুৱাই ল'ব বিচাৰিছোঁ যে এই অজিত কুমাৰ মেধিৰ এইখন মানে জাতিগত প্ৰমাণপত্ৰ, অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ অজিত কুমাৰ মেধি। এই অজিত কুমাৰ মেধি অৰ্থাৎ যিজন অজিত কুমাৰ মেধিৰ কথা কৈছোঁ, এখেতৰ প্ৰকৃত ঘৰ হ'ল আমাৰ কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ মাজৰপুৰি নামপাৰা গাঁৱত, আৰু এখেতৰ দেউতাকৰ নাম হ'ল প্ৰয়াত চন্দ্ৰকান্ত মেধি। এখেত অনুসূচিত জাতিৰ ব্যক্তি নহয়। এখেতে বহু বছৰ পূৰ্বে ২ নম্বৰী পন্থাৰে কামৰূপ জিলাৰ পৰা এখন আপোনাৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিলে, বিভিন্ন ভুৱা নথি পত্ৰ দিলে। দিয়াৰ পিছত এখেতে যেতিয়া কৰাৰ পিছত আমি প্ৰথমবাৰৰ কাৰণে গোটেই বিষয়টো আমাৰ চকুৰ আগলৈ আহোঁতে আমি অনুসূচিত জাতি যুৱস্থ পৰিষদে ২০১৭ চনত আমি নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাত আমি গোচৰ ৰুজু কৰিছিলোঁ। কাহিনীটো অকণমান আপোনালোক কৈ দিছোঁ যে প্ৰথমবাৰ তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আমি বটদ্ৰৱা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিলোঁ। গোচৰ নম্বৰটো আছিলে আপোনাৰ 174/17। এই গোচৰটো ৰুজু কৰাৰ পিছত এই গোচৰটো আপোনাৰ আমাৰ কামৰূপ মহানগৰৰ পাণবজাৰ থানালৈ বদলি কৰিলে, আৰু পাণবজাৰ থানাই যোৱা সময়ছোৱাত তদন্তৰ নামত তদন্ত কৰি থাকিলে, আজিলৈকে কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু শেহতীয়াকৈ কামৰূপ মহানগৰ কামৰূপ গ্ৰাম্য জিলাৰ পৰা এই সম্পৰ্কত আমাৰ প্ৰতিবেদন আহিলে যে অজিত কুমাৰ মেধি কোনো কাৰণতে অনুসূচিত ব্যক্তি নহয়। ব্যক্তি নহয় বুলি কোৱাৰ পিছত আমি গোটেই বিষয়টো যোৱা 6-7টা বছৰ আমি যেনেকৈ লাগি আছোঁ, বিষয়টো লাগি থকাৰ কাৰণে আমি এতিয়া গোটেই বিষয়টো আমি মহামান্য কামৰূপ ছেছন ন্যায়াধীশৰ আদালতত আমি এটা গোচৰ ৰুজু কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। যোৱাকালি আৰু আজি আমি আইনবিদৰ লগত কথা বতৰা পাতিছোঁ, আৰু আমি এডভোকেটৰ জৰিয়তে অহা কাইলৈ বা পৰহিৰ ভিতৰত আমি এই ছেছন ন্যায়াধীশ আদালতত এই গোচৰটো আমি ৰুজু কৰিম। অৰ্থাৎ CID আৰু আৰক্ষী বিভাগে যিহেতুকে এনেধৰণৰ গোচৰবিলাকৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, নামত তদন্ত কৰি থাকে, গোপন বুজাবুজি কৰে, গতিকে এই বিষয়টো আৰু এনেকৈ আৰক্ষী CID ওচৰলৈ বাৰম্বাৰ আমি গৈ থকাৰ পৰিৱৰ্তে এতিয়া মহামান্য ছেছন আদালতলৈ আমি যাম। তাৰ লগে লগে অহা কালিলৈ বা পৰহিলৈ এই অজিত কুমাৰ মেধিৰ যিখন নিজৰ পৈতৃক গাঁও ৰামদিয়া মৌজাৰ মাজৰপুৰি নামপাৰা গাঁও, তালৈ আমি যাম। তাত ইতিমধ্যে তাৰ স্থানীয় অনুসূচিত জাতি মানুহসকলৰ আমি কথা বতৰা পাতিছোঁ। আমাৰ অনুসূচিত জাতি যুৱস্থ পৰিষদৰ কামৰূপ গ্ৰাম্য জিলা আৰু ৰামদিয়া আঞ্চলিক কমিটিৰ কৰ্মকৰ্তাসকলে ইতিমধ্যে গোটেই বিষয়টো লৈ সাজু হৈছে। আমি প্ৰথমতে সাংবাদিক বন্ধুসকলৰ লগত লৈ পেলাই সেই অঞ্চলৰ সেই স্থানীয় অজিত কুমাৰ মেধিৰ ঘৰৰ সন্মুখত বহিলৈ আমি সংবাদমেল সম্বোধন কৰিম। ঠিক তেনেদৰে আমি অজিত কুমাৰ মেধিয়ে যিটো কাৰ্যালয় চাকৰি কৰি আছে, অৰ্থাৎ তেজপুৰ চহৰস্থিত তেজপুৰ পথ চাৰ্কুলৰ যিটো কাৰ্যালয়, তাত আৰু তেখেত মানে এতিয়া আজি কেইটামান দিনৰ আগতে তেখেতক অতিৰিক্ত মুখ্য অভিযন্তাৰ দায়িত্বও তেখেতক ন্যস্ত কৰা হৈছে। গতিকে সেই তেজপুৰ চহৰত বহি পেলাই তেজপুৰৰ যিটো কাৰ্যালয় আমাৰ অজিত কুমাৰ মেধিৰ, সেই কাৰ্যালয়ৰ পৰা আমি মানে প্ৰেছ মিট সম্বোধন কৰিম, আৰু আমাৰ শোণিতপুৰ জিলা উপায়ুক্ত মহোদয়ৰ ওচৰত আমি গোটেই বিষয়টো আমি আবেদন জনাম, ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিম। গতিকে এনেধৰণৰ যিটো কথা বতৰা, এই গোটেই কথা বতৰাটো তাৰমানে খুব মই ভাবিছোঁ যে খুব আমি এটা শক্তিশালীভাৱে আগবঢ়াব লাগিব। কাৰণ যোৱা সময়ছোৱাত এটা কথা সংঘটিত হৈছিলে, অনুসূচিত জাতিৰ কিছুমান ধুৰন্ধৰ বদমাছ অনুসূচিত জাতিৰ মানে সংগঠন কৰি থকা ব্যক্তিয়ে
এই অজিত কুমাৰ মেধিক তাৰমানে বাৰম্বাৰ ৰক্ষণাবেক্ষণ দি আছিলে আৰু অজিত কুমাৰ মেধিক তেওঁলোকে সঁচাই মিছাই কিছুমান তেওঁলোকে প্ৰমাণ পত্ৰ দিছিলে আৰু সেই প্ৰমাণ পত্ৰবিলাকৰ ওপৰত নিৰ্ভৰ কৰি পেলাই অজিত কুমাৰ মেধিয়ে তাৰমানে বাৰম্বাৰ ৰক্ষণাবেক্ষণ কৰা আছিলে। এতিয়া আৰু সেইটো নহ'ব। অন্য কি এনেকুৱাও হৈছে আপোনালোকে সংবাদ মাধ্যমত যোৱাকালি এই বিষয়টো প্ৰকাশ কৰাৰ পিছত আপোনাৰ কেইজনমান মানে অনুসূচিত জাতি যুৱস্থ পৰিষদৰ বহিষ্কৃত ব্যক্তিয়ে যি আগতে নাৰী কেলেংকাৰী পৰস্ত্ৰী হৰণ কৰা বা বিভিন্ন অনৈতিক কামত জড়িত আছিলে তেওঁলোকে এই গোটেই বিষয়টোৰ লগত মানে তেওঁলোকে নিজেই অজিত কুমাৰ মেধিৰ লগত যোগাযোগ কৰি পেলাই টকা পইচা কিছুমান লৈ পেলাই তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিব উঠিবই লাগিছে। গতিকে এই গোটেই কথাবিলাক আমি যিমানবিলাক ব্যক্তিয়ে অজিত কুমাৰ মেধিৰ ৰক্ষণাবেক্ষণ দি আছে আৰু হাজো বা ৰামদিয়া অঞ্চলৰ কোন অনুসূচিত জাতিৰ কিছুমান স্বয়ম্ভূ নেতা তথাকথিত নেতাই অজিত কুমাৰ মেধিৰ ৰক্ষণাবেক্ষণ দি আছে বা তেখেত অনুসূচিত জাতি হয় বুলি বাৰম্বাৰ প্ৰতিমান দিব বিচাৰে। এই গোটেই সকলোবোৰ ব্যক্তিৰ ফটোগ্ৰাফ নাম ঠিকনা বা ভিডিঅ' ৰেকৰ্ডিং সকলো আমি তথ্যভাৱে প্ৰকাশ কৰিম। এই তিনিটা দিনৰ ভিতৰতে প্ৰকাশ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। কিন্তু মূল কথাটো হ'ল যে অজিত কুমাৰ মেধি নামৰ এই বিষয়টো কোনো ৰেহাই দিয়া নহ'ব আৰু অতি শীঘ্ৰে অজিত কুমাৰ মেধিৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু ইতিমধ্যে আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা কালিলৈ বা পৰহিলৈৰ ভিতৰত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা গড়কাপ্তানী মন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ গড়কাপ্তানী পথ বিভাগৰ যি আয়ুক্ত সচিব আছে চন্দন শৰ্মা ডাঙৰীয়াকো গোটেই বিষয়টো আমি তেখেতক আমি আবেদন আকাৰে জনাম আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই কথা নিশ্চিত একেটা পদোন্নতি বন্ধ কৰিব লাগিব। একেটা চৰকাৰৰ ইতিমধ্যে গ্ৰহণ কৰা সকলো টকা পইচা পুনৰাই উভতাই ল'ব লাগিব আৰু এই অজিত কুমাৰ মেধি নামৰ ব্যক্তিজনক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। এইটো হ'ল আমাৰ অনুসূচিত যুৱস্থ পৰিষদৰ দাবী। কোনো কাৰণতে আমি অজিত কুমাৰ মেধিক ৰেহাই নিদিওঁ, এই কথা স্পষ্ট।